নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেল এডি ইনফৰমেশ্যন আসামলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত অসমৰ বিভিন্ন জনজাতীয় উৎসৱসমূহৰ বিষয়ে আলোচনা কৰিবলৈ আহিছোঁ, যিখিনি নেকি যিকোনো অসমৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয় আৰু এইখিনি প্ৰায় পৰীক্ষাতে অহা দেখা যায়। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আমি। দেহাল পূজা অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন কেইটা দিয়া আছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, কাৰ্বিসকলে। দেহাল পূজা অসমৰ কাৰ্বি জনজাতীয় লোকসকলে পালন কৰা দেখা যায়। চ' নেক্সট কুৱেশ্যন, বৰত উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? অপশ্যন কেইটা চাই লওঁ। ৰাভা আছে, তিৱা আছে আৰু চাহ জনজাতিসকলে আছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, বৰত উৎসৱ অসমৰ তিৱা জনজাতীয় লোকসকলে পালন কৰা দেখা যায়। নেক্সট কুৱেশ্যন, বৈশাগু উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে? অপশ্যন কেইটা দিয়া আছে। মিচিংসকলে, ৰাভাসকলে, বড়োসকলে। আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন গ, বড়োসকলে। বৈশাগু উৎসৱ অসমৰ বড়ো জনগোষ্ঠীয় লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যন, ৰজনী গাব্ৰা আৰু হানি গাব্ৰা কোন জনগোষ্ঠীয়ে উদযাপন কৰে? এইটো এটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰায়বিলাক কম্পিটিটিভ এক্সামতে অহা দেখা যায়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিমাচা। ডিমাচাসকলে ৰজনী গাব্ৰা আৰু হানি গাব্ৰা উদযাপন কৰে। চ' নেক্সট কুৱেশ্যন, আলি আই লৃগাং উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? এইটো এটা ইজি কুৱেশ্যন, এইটো সকলোৱে জনা কুৱেশ্যন। আলি আই লৃগাং অসমৰ মিচিং জনজাতীয় লোকসকলে পালন কৰা দেখা যায়। নেক্সট কুৱেশ্যন, আলি আই লৃগাং কেতিয়া পালন কৰা হয়? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আলি আই লৃগাং কোনে পালন কৰে এইটো সকলোৱে জানে, কিন্তু কেতিয়া পালন কৰা হয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আলি আই লৃগাং ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰা হয়। অপশ্যন ক, অপশ্যন কটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো বড়োসকলে পালন কৰা উৎসৱ? অপশ্যন কেইটা দিয়া আছে। খেৰাই পূজা আছে, টুচু পূজা আছে, দুৰ্গা পূজা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, খেৰাই পূজা। বড়োসকলে পালন কৰা উৎসৱটো হ'ল খেৰাই পূজা। মনত ৰাখিব। নেক্সট কুৱেশ্যন, টুচু পূজা অসমৰ কোন জনজাতীয় লোকসকলে পালন কৰে? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। টুচু পূজা অসমৰ কোন জনজাতীয় লোকসকলে পালন কৰে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ক, চাহ জনজাতি লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যন, চমাংকান কোন জনগোষ্ঠীৰ উৎসৱ? চমাংকান এই উৎসৱটো মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে পালন কৰা হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চমাংকান কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পালন কৰে। মনত ৰাখিব, এইটো মৃতকৰ আত্মাৰ শান্তিৰ কাৰণে পালন কৰা হয়। নেক্সট কুৱেশ্যন, বাইখু পূজা কোনটো জনগোষ্ঠীৰ লগত জড়িত? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাইখু পূজা ৰাভা জনগোষ্ঠীসকলে পালন কৰে। চ' ই ৰাভা জনগোষ্ঠীৰ লগত জড়িত। চ' বন্ধু বান্ধৱীসকল, এই 10টাই আছিলে আপোনালোকৰ কাৰণে আজিৰ কুৱেশ্যন। চ' আশা কৰোঁ এই কুৱেশ্যন কেইটাই আপোনালোকৰ আহিবলগীয়া এক্সামসমূহত যথেষ্ট সহায়ক হ'ব। চ' আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।